Hey guys, welcome back to my YouTube channel. মই মঞ্জুলা মোৰ YouTube channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি ভিডিও বনাইছো আসলতে আজি দুৰ্গা পূজাৰ আজি অষ্টমী, কালি সপ্তমী হৈ গল। কালি আমি এনে এপাক টাউনত ঘূৰিলো কিন্তু হলেও তেনেকে পূজা চোৱা নহল। আজি ভাবিছো আমি পূজাও চাম আৰু এতিয়া ৰেডি হৈছো দোকানলৈ যাবলৈ। দোকানত অকমান দেৰি থাকি পেলাই আমি পূজাও চাম আৰু আজি আলহীও আহিব আমাৰ ঘৰলৈ। লগে ভাগে আমি সকলোৱে পূজা চাম আৰু আমাৰ সোণাৰীতনো পূজা কেনেদৰে উদযাপন কৰিছে এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া দোকান বন্ধ কৰি একদম ঘৰলৈ বুলি ওলাই দিছো। আৰু আমি এতিয়া ৰাতিকে পূজা চাবলৈ ওলাই আহিম টাউনলৈ। এতিয়া কেনেকুৱা হৈ আছে আমাৰ টাউনখন এপাক দেখাম। বা ধুনীয়া ৰমক জমক। এই আমাৰ আলহীজনী কিনিছো ফুলদানি। এয়া আমাৰ ভজু চাৰিআলি পূজা মণ্ডপ। আমি এতিয়া পুৰা ৰেডি হৈ ললো। মই এখন শাৰী পিন্ধি লৈছো আৰু এইফালে ৰাইচ একদম ৰেডি নে? এতিয়া গৈ থাকো। আপোনালোককো লৈ যাওঁ আমাৰ পূজাৰ মণ্ডপবিলাকলৈ। চাই থাকিব ভিডিঅ'টো। দেৰি হৈছে, ফোন কৰি আছে একদম মানুহবোৰে। এইবাৰ পূজাত ফাৰ্ষ্ট এইটো কিনিছো আৰু ফাৰ্ষ্ট কিনিলো এটা বেলুন আমাৰ টুকটুকৰ কাৰণে, আমাৰ বেটাৰ কাৰণে, আমাৰ তাৰপিছত এইটো কিনিলো আজি বাঁহৰে হয় ফুলদানি। আৰু কি পাওঁ ভাল বস্তু দেখিলে আজি কিনিব লাগিব। এইটো আমাৰ টুকটুক বুলি কৈছিলে নে? এইটো আমাৰ টুকটুক। আৰু এইফালে আৰু এটা আছে কচুগুটি। পুৰা বাপৰে একদম ডাঙৰ ডাঙৰকে চাইছে। পূজালে বুলি ইহঁতিও ৰেডি হৈছে। মাক কেইজনী ষ্টাইল কৰি হোৱাই নাই, আমি কিন্তু ৰেডি। এতিয়া গৈ থাকিম আমি। বাই বাই। ঐ বাই বাই গটিয়া। পূজা মণ্ডপ বাঁহৰে বনাইছে ধুনীয়াকে। আমাৰ ফুড বাস্কেট একদম ধুনীয়াকে সজাই মেলি থৈ দিছে। এতিয়া পালোহি নামতোলা তিনিআলি শিৱ মন্দিৰ। শিৱ মন্দিৰতো দুৰ্গা পূজা পাতিছে আৰু আজি মানুহ পুৰা হৈছে। এইডোখৰ তিনিআলি যে সেইডোখৰতে বেছি ভিৰ হৈছে। বাপৰে মানুহ। স্থায়ী দুৰ্গা মন্দিৰ সোণাৰী।
বনাইছে লটাছ টেম্পল চাবলৈ আহিছোঁ পূজা বেলুন কিনি ললোঁ এতিয়া একদম এইটো গিফ্ট পালোঁ এইটো মনোৰঞ্জন দাই দিলে আৰু এইটো পাপুৱে দিলে আমি একদম গৈ গৈ ঘৰৰ ওচৰ পাবলৈ হ'ল কিন্তু বেলুন নিকিনিলোঁ বুলি আকৌ আহি কলেজখন পালোহি এতিয়া গৈ থাকোঁ ঘৰলৈ মানুহ কমিলে আৰু এতিয়া পূজা 10 বাজি পাৰে হ'ল আমিও যাওঁ ঘৰলৈ সোনকালে শুই থাকোঁগৈ আকৌ কাইলৈ পূজা চাবলৈ যাব লাগিব